আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আৰু এইটো ভিডিঅ'টো আছিল কালিৰ, আৰু এয়া নিয়মক ৰাতিপুৱাই স্কুলত থ'বলৈ গ'লোঁ আমি দুয়োজনে। আৰু স্কুলৰ পৰা আহি পিতাকে তাইলৈ কিবা ছাৰপ্ৰাইজ থৈ দিছিলে, আৰু ছাৰপ্ৰাইজ দিবৰ কাৰণে তাই এনেকৈ চকু ঢাকি ৰাখিছে। আৰু এইফালে পিতাকে ছাৰপ্ৰাইজ দিব, খুব ফূৰ্তি দেয় ছাৰপ্ৰাইজকেইটা পাই। আৰু এয়া গিফ্টকেইটা তাই খুলিব লৈছে। প্ৰথমতে দুইটা লৈ লৈছে, আৰু আমি গম পাইছিলোঁ কিবা ড্ৰেছেই হ'ব বুলি। আৰু এয়া খোলাৰ পাছত ক'ব আপোনালোকে কেনেকুৱা লাগিছে তাইৰ ড্ৰেছকেইটা। আৰু নিয়মৰ পিতাকে এইকেইটা আনি থৈছে বুলি আমি কোনেও গম নাপাওঁ। তাই স্কুলৰ পৰা আহি তাইক নিজে এনেকৈ খুলিব দিছে, আমি ওচৰতে ৰৈ এনেকৈ ভিডিঅ' কৰি আছোঁ। আৰু এইটো প্ৰথমটো ড্ৰেছ, কুৰ্তা পেণ্ট দিছিলে, খুব মৰম লাগিছে, পিয়'ৰ কটনৰ হয় আৰু খুব ধুনীয়া। তাৰপাছত সেইটো পাৰ্চেল খুলিব লৈছে, আৰু এইটো ক'ব কেনেকুৱা লাগিছে আপোনালোকে। আৰু এইটোৱে খুব ধুনীয়া ড্ৰেছ এটা দিছিলে অৰ্ডাৰ। আৰু আমাৰ যিয়ে পাৰ্চেল আহক তাই আমি মানে পাৰ্চেলবিলাক তাইক খুলিবলৈ দিওঁ। তাই খুব ভাল পায় পাৰ্চেলবিলাক খুলি। আৰু এইটো তাইৰ ড্ৰেছটো, আৰু পাৰ্টিৱেৰ ড্ৰেছ এটা দিছিলে। আপোনালোকৰ কোনটো ড্ৰেছ ভাল লাগিছে ক'ব দেই, আমাৰ দুইটা ড্ৰেছেই ভাল লাগিছে। আৰু তাৰপাছত তাইক ড্ৰেছকেইটা পিন্ধিবলৈ গ'লোঁ। আৰু যিহেতু কালি আমাৰ নিয়মৰ মোমায়েকৰ ঘৰত সত্যনাৰায়ণ পূজা আছিলে, সেইকাৰণে কুৰ্তা আৰু পেণ্টটো তালৈ পিন্ধি গৈছিলে। তাৰপিছত ইটো ড্ৰেছ এইটো পিন্ধাই চাইছিলোঁ, খুব মৰম লাগিছে তাইক, আৰু তাইও ভাল পাইছে পিন্ধি। তাৰপিছত এয়া কিবাকিবি কথা কৈ আছে পিন্ধি থাকোঁতে। তাৰপাছত আমি গধূলি সময়ত ওলালোঁ মাহঁতৰ ঘৰলৈ, যিহেতু সত্যনাৰায়ণ পূজা আছিলে কালি। আৰু আমি এয়া গধূলি যাবলৈ ওলালোঁ, দুইজনী ৰেডি হ'লোঁ। আৰু এখেত মা মই নিয়ম আমিকেইটাই গৈছিলোঁ। তাৰপাছত এয়া ঘৰলৈ গৈ আছোঁ। গৈ পাই প্ৰথমতে চাকি গছ দি ল'লোঁ, গৈ সেৱা এভাগ কৰি ল'লোঁ। খুব ভাল লাগে সত্যনাৰায়ণ পূজা ভাগ। আৰু মাহঁতৰ ঘৰত বাৰ্ষিক সত্যনাৰায়ণ পূজা প্ৰত্যেক বছৰে এনেকৈ পতা হয়। আৰু এয়া গৈ পাই প্ৰসাদ খালোঁ। আৰু সত্যনাৰায়ণ পূজাৰ সকলোৰে প্ৰিয় বস্তু ঘোল, ময়ো খাই ল'লোঁ এয়া। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই।